নাথাকে তেতিয়াহ'লে চৰকাৰ পিছপিনে গুচি যাব, আগলৈ আগবাঢ়ি নাহে সহায় কৰাৰ কাৰণে সাধাৰণ ৰাইজক। তেতিয়া কেৱল মাৰামাৰি কাটাকাটি হৈ যাব। NRCৰ হাৰাশাস্তি নোপোৱা মানুহ অসমত নাই। কিন্তু এটাৰ পিছত এটা ঘটনা, এটাৰ পিছত এটা আইন প্ৰণয়ন কৰি দেশখনক ইমান তললৈ নমাই লৈ আছে, দেশখনক আন ৰাজ্যৰ তুলনাত এনেকুৱা তলত নমাই আছে যিটো চৰকাৰে কেতিয়াও নাভাবে। আমি সাধাৰণ ৰাইজে ভাবেনো কি কৰিম? NRCৰ প্ৰভাৱটো শেষ নহওঁতেই আৰু আনিল কেব। এটাৰ পিছত এটা এনেকৈ আইন প্ৰণয়ন কৰি আছে যে দেশখন আগলৈ আগবাঢ়িবই নোৱাৰে। আন দেশতকৈ ইমান তলত পৰি গৈ আছে যে সেইটো ক'ব নোৱাৰি আৰু। আন দেশবোৰে নিজৰ দেশখনক উন্নতি কৰি আছে, কিন্তু আমাৰ দেশখনে নিজৰ দেশখনক কি কৰি আছে? উন্নতিৰ নাম মুখত নাই আৰু মানে অৱনতিহে কৰি আছে। তো বন্ধুসকল, আপোনালোকে হয়তো সকলোৱে কেবৰ কথা শুনা পাইছে। নতুনকৈ আইন প্ৰণয়ন কৰি আছে কেব, মানে কেবটো যেতিয়া কাৰ্যকৰীকৰণ হ'ব, মানে কেব হ'ল বিদেশত থকা হিন্দুবিলাক, মানে বিশেষকৈ বাংলাদেশত থকা যিবিলাক হিন্দু, বৌদ্ধ, শিখ, জৈন মানুহবিলাক আছে, বিভিন্ন ধৰ্মৰ মানুহবিলাক আছে মুছলমান বাদে। তো বাংলাদেশত থকা হিন্দুবিলাক অসমত মানে ভাৰতবৰ্ষত আনিব। প্ৰথমত নিয়মটো আছিল গোটেই ভাৰতবৰ্ষত অনাৰ কাৰণে। প্ৰথমত কেবৰ কথা যেতিয়া কৈছিল তেতিয়া সমগ্ৰ ভাৰতবৰ্ষত বাংলাদেশী মুছলমানবিলাক অনাৰ কথা আছিল। কিন্তু বৰ্তমান সেইটো নিয়ম নহয়, কেৱল অসম আৰু ত্ৰিপুৰাতহে বাংলাদেশী হিন্দুবিলাক আনিব। তো ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যবিলাক উন্নতি কৰাৰ সময়ত আমাক আৰু তললৈহে নমাই দি আছে অসম ৰাজ্যখনক। যেতিয়া বিদেশী মানুহবোৰ অসমত আহি যাব, যেতিয়া বিদেশী হিন্দুবিলাক অসমত সোমাব, তেতিয়া কিমান ডাঙৰ এটা প্ৰভাৱ পৰিব আপোনালোকে এবাৰ ভাবিছেনে? এটলিষ্ট 1 কৰোৰতকৈ অধিক হিন্দু বাংলাদেশত আছে। গোটেইখিনি যদি আনিবলগীয়া হয়, অসমত আৰু ত্ৰিপুৰাত দিবলগীয়া হয়, তেতিয়া কিমান জনসংখ্যা বৃদ্ধি পাব, কিমান জনসংখ্যাৰ ঘনত্ব বৃদ্ধি পাব, সকলোৱে এবাৰ ভাবিব লাগে। তাৰ আগত চৰকাৰক ভাবিব লাগে, যিবিলাকে এনেকুৱা ব্যৱস্থা এটা কৰিবলৈ গৈ আছে। তো চৰকাৰতো একো নহয়, ক্ষতিসাধন হ'ব আমাৰ সাধাৰণ মানুহবিলাকৰহে সকলো পিনে যাব। সাধাৰণ মানুহবিলাকে সেই কাজিয়া কৰি মৰিব। কাজিয়া কৰাৰ সময়ত সাধাৰণ মানুহবিলাকৰ সেই তেজ যাব। চৰকাৰতো একো নহয়, চৰকাৰী মানুহৰতো একো নহয়। কিবা এটা কৰাৰ আগত অন্তত ভাবিব লাগে কেনেকুৱা প্ৰভাৱ পৰিব পাৰে পিছত। প্ৰভাৱ পৰাৰ সময়ত তেতিয়া আৰু চৰকাৰে নাথাকে, তেতিয়া আৰু চৰকাৰ পিছপিনে গুচি যাব, আগলৈ আগবাঢ়ি নাহে সহায় কৰাৰ কাৰণে সাধাৰণ ৰাইজক। তেতিয়া কেৱল মাৰামাৰি কাটাকাটি হৈ যাব গোটেই দেশখনত। তো সাধাৰণ ৰাইজে সজাগ হ'ব লাগে। এইবিলাক লৈ কিছুমানে মাত মাতি আছে, কিছুমানে নিমাত হৈ আছে, চৰকাৰে নিমাত হৈ আছে, চৰকাৰে আৰু আনি আছে। তো কি হ'ব? দেশখনত যে আকৌ এবাৰ অশান্তিৰ সৃষ্টি হ'ব, সেইটো বাঞ্ছনীয়, এইটো মানে ফিক্সড হৈ গৈছে অলৰেডি। বিদেশী হিন্দুবিলাক আনাৰ কোনো ৰিজনে নাই। আমাৰ ইণ্ডিয়াত যিবিলাক হিন্দু আছে, ইণ্ডিয়ান হিন্দুবিলাক ইণ্ডিয়াত যিমান সুখেৰে আছে, তাতকৈ বেছি সুখত আছে বিদেশী হিন্দুবিলাকে বিদেশত। সেইবিলাকে আনাৰ কোনো ৰিজনেই নাই। কি এনেকুৱা ৰাজনীতি কৰি আছে? এনেকুৱা ৰাজনীতি কৰাৰ কোনো ৰিজনেই নাই। হিন্দুত্ববাদী ৰাজনীতি কৰাতকৈ আপোনালোকে মিলাপ্ৰীতি থাকে বুলি শিকক না, তেতিয়া চাব দেশখনৰ উন্নতি অকলেই হ'ব। কেৱল হিন্দুবিলাকে দেশখনৰ উন্নতি কৰি আছে নেকি? কেৱল হিন্দুবিলাকে দেশবিলাকৰ উন্নতি কৰিব পাৰিব নেকি? মুছলমান কাউণ্ট্ৰি নাই নেকি? মুছলমান কাউণ্ট্ৰিবিলাকে দেখোন ইণ্ডিয়াতকৈ বহুত ওপৰত আছে বৰ্তমানলৈকে। কিয় থাকে? কাৰণ সিহঁতৰ মনত কোনো ধৰ্মভাৱ নাই, সিহঁতৰ মনত কোনো অহংকাৰ নাই, হিংসা নাই। দেশখনক আগলৈ লৈ যোৱাৰ আগত সিহঁতে ধৰ্মক লৈ নাভাবে, কেৱল ইয়াতেই হিন্দু মুছলমানৰ মাজত কাজিয়া, য'ত নাই কোনো মিলাপ্ৰীতিৰ কথাই নাই ইয়াতে। চৰকাৰতো দূৰৰ কথা, সাধাৰণ ৰাইজে মিলাপ্ৰীতি থাকিব ন। চৰকাৰেতো বিভিন্ন প্ৰকাৰে বিভিন্ন মতামত দি আছে, বিভিন্ন প্ৰকাৰে বিভিন্ন পিনে হিন্দু মুছলমান যাতে একেলগে থাকিব নোৱাৰে, মিলাপ্ৰীতিৰে থাকিব নোৱাৰে, সেই ব্যৱস্থা কৰি আছে চৰকাৰে। কিন্তু আমি সাধাৰণ ৰাইজে ইমান অজ্ঞানী হৈ গৈছোঁ যে সাধাৰণ ৰাইজে সেইবিলাক বুজি নাপাওঁ। বুজিব লাগে চবে। তো কেবটো প্ৰণয়ন হৈ গৈছে অলৰেডি, আহিবই। তো সাৱধানে থাকে সকলোৱে। যদি ভিডিওটো ভাল লাগে তেন্তে অবশ্যই এটা লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।